আমাৰ মাজত গেপ হৈ আছে সঁচা নহয় আপুনি কল আপোনালোকে কওক যিমানখিনি বিহাৰীৰ লগত তেনেকুৱা আমাৰ সেই হাই কাজিয়াটো কেতিয়াও নহয় কিন্তু নতুন নতুন মানুহ আহি আছে সেই না এওঁলোকে না ভালকে অসমীয়া বুজি পায় না অসমীয়া ক'ব পাৰে একো ক'ব নোৱাৰে ডেইলি বিহাৰ পৰা ইউ পিৰ পৰা আমি বিহাৰী জাতি বেয়া নাপায় সনাতন ধৰ্মক বেয়া নাপাওঁ কিন্তু বস্তু হৈছে আৰে এটলিষ্ট বিহাৰীসকলৰ নিজৰ স্থানত বিহাৰ আছে কাৰ্বি আৰু ডিমা হাছাওৰ মাত্ৰ সৰু এটা এই জাগাটো আছে আৰু সেইটো যদি আমি হেৰাই দিওঁ কিন্তু কালি পৰহি ক'ত থাকিম আপোনালোকে যি মেক্সিমাম 78% বিহাৰী যিসকলে ইয়াত বসবাস কৰিছে গোটেইখিনি এওঁলোকৰ বিহাৰত মাটি আছে ইউ পিত আছে কাৰোবাৰ লংকাত আছে কাৰোবাৰ হোজাই আছে কিন্তু কাৰ্বি মাত্ৰ আমি সৰু এটা মানে স্থান সেইটো আছে সেইটো যদি আমি হেৰাই দিওঁ আমাৰ সেইটো একো এটা চাওক আপোনালোকৰ এম পি কিমান আছে 70-80 জন এম পি আছে কাৰ্বি আংলঙৰ পৰা নট অনলি কাৰ্বি আংলং ডিমা হাছাওৰ পৰা মাত্ৰ এটাহে এম পি আছে আৰু সেই এটা এম পি যদি আমি নাইকিয়া কৰি দিওঁ আমাৰ নো কি থাকিব তেতিয়া ये कॉन्स्टिट्यूएंसी का नाम है कोपिली कोपिली तो एक बिहारी शब्द नहीं है ना लेकिन आज कोपिली समष्टि में बिहारी पॉपुलेशन ज्यादा हो गया है हाँ डिमासा से बिहारी ज्यादा है कार्बी से भी ज्यादा है अगर पहले से ही ऐसा था तब तो जगह का नाम कोपिली भी नहीं होता था ना ये बस्ती का नाम भी हाजा गफर नहीं होता ना कोई बिहारी एक शब्द होता अगर पहले से ये बिहारी का जगह था तो वही दादा अभी बोल रहा है भाई बोल रहा है कि मतलब ऐसा नहीं होना चाहिए कि जो जन्म हुआ है वो लोग ही काम हो जाएगा कल बिहार में अगर बिहारी लोग से ज्यादा नागा हो जाएगा हाँ मुस्लिम मियाँ हो जाएगा तो कैसा होगा बोलिए तो बात तो वो है ना अभी असम में सब वही हो रहा है ना इसलिए असम में देखो मुस्लिम का अगेंस्ट नहीं है ना लेकिन असम में क्या हुआ अभी बांग्लादेश से मुस्लिम ज्यादा घुस के मुस्लिम मियाँ पॉपुलेशन बढ़ गया तभी तो आपत्ति हुआ ना तो वही तो बात है ना तो इसलिए हम लोग वो समझाने चाह रहा है कि मतलब ये चीज नहीं होना है लेकिन उस चीज में भी अगर आप लोग नहीं सोचेगा नहीं अरे हम लोग भी मतलब वो लोग नहीं समझ रहा है हम लोग को नहीं उसको ऊपर में ये लोग गरीब है तो हम लोग को नहीं उन लोग को ऊपर में माया कर रहा है ये बात नहीं होता है ना माया दो तरफ से होता है और माया किसने ज्यादा माया करके रखा है वो सोचिए ना जो ओरिजिनल है वो लोग ने माया किया ना इसलिए तो आप लोग भी यहाँ है ना नहीं तो आप लोग पहले से ओरिजिनल होता था तो यहाँ का सबका जगह आप लोग का नाम होता ना पहले से होता था ना तो क्यों कैसे कॉपी हुआ कैसे हाजा गफर हुआ कैसे यहाँ में एक डिमासा बस्ती कैसे बन गया इतना बड़ा वाला बात तो वो है ना आप लोग ये चीज तो समझना है ना फिर भी हम लोग को नरम से बोल रहा है अच्छा से बोल रहा है गुस्सा से बोलने से भी आईन कानून के हिसाब से बोल रहा है हम लोग को ना কি হয় এতিয়া যদি আপোনালোকে যদি আজি ডিমাছা স্থানত থাকিলহেঁতেন বা ডিমাছা হ'লহেঁতেন বা কাৰ্বি হ'লহেঁতেন আপোনালোকে সেইটোও কৰিব কাৰণ এতিয়া আমি চাওক কপিত এতিয়া কাৰ্বিসকলৰ একদম একো মানে নথকা হৈছে অকল কপি নহয় গোটেই কাৰ্বি আংলং সেইকাৰণে যদি আজি যদি আপুনি কাৰ্বি হ'লহেঁতেন আপুনি মোৰ নিচিনা আপুনি মাত মাতি থাকিলেহেঁতেন নাই আমাক প্ৰটেকশ্যন লাগিব আপুনি যদি ডিমাছা হ'লহেঁতেন আপুনি মাতি থাকিলে হয় সকলো কথা মানিবলগীয়া হয় হয় এতিয়া যিকেইটা মানে হেৰি ধৰিছে 1951 কথাটো উল্লেখ কৰিছে আমালোকৰ ডকুমেণ্টছ দাদাই কৈ গৈছে সকলো বিহাৰীৰ কথাটো ময়ো মানো একচেপ্ট কৰি আছোঁ কথাটো কিন্তু কথা হ'ল যে 1951 যিখিনি বিহাৰীকেইটা ইয়াত বসবাস কৰি আছিলে 6 শিডিউলৰ নিচিনাই আছে আপোনালোকে যদি ইয়াৰ পৰা যদি বাচিখিনি ওলাব খোজে তেতিয়াহ'লে কেইটামান বিহাৰী ওলাব নোলাব আপোনালোকেহে গম পায় নহয় সেইটো কৈছোঁ সেইকাৰণে কিবা এটা ডেট ধৰি দিছে সেই তাৰিখৰ পৰা পাছত হাঁহকেইটা ওলাই যাব লাগিব তাকে মই কৈ আছোঁ চব বিহাৰী নিখেতে কথাটো মই তেনেকৈ সেইকাৰণে একচেপ্ট কৰিলোঁ না এটা কথা ক'ম তই চাৰিআলিৰ মানুহ মই চাৰিআলিৰ মানুহ তই দেখাব কাৰণ চাৰিআলিত কমচে কম এক সপ্তাহত 4টা ফেমিলি বাজে আহে নাই কচোন বিহাৰৰ পৰা আহি পেলাই 4টা ফেমিলি কমচে কম কাৰোবাৰ ঘৰত মামাৰ ঘৰত কাৰোবাৰ বাগান ঘৰত এনেকুৱা থাকে বহুত আছে হয় নে নহয় কচোন ইয়াৰ কাৰণে হৈ আছে এতিয়া আপোনালোকে বাছি উলিয়াব লাগিব সেইকেইটা মানুহ ক'ত সোমাব এতিয়া এই আহি পেলাই প্ৰথমে চাৰিআলি কি কৈছে দোকান এখন খুলিছে কোনোবা চেলুন খুলিছে কোনোবাই চটপটি দোকান খুলিছে এইটো ক'ত আছোঁ তোকতো বহুত দিন দেখা নাই দুপৰীয়া চেলতে থাকোঁ কি ক'ব নাই মামাৰ ঘৰত আছোঁ কোন মামা বোলে অমুক দৰ্জিটোৰ ঘৰত আছোঁ বোলে কোনোবা অমুক পকৰি বেচা লগত আছোঁ থাকি কেইদিনমান 1 বছৰমান পাছত সি মাটি মালিক হৈ গ'ল और অকল বিহাৰী কথা নাই বাংলাদেশ পৰা সোমাই আছে হা নেপাল পৰা আহি আছে ম্যানমাৰ পৰা আহি আছে বেলেগ পৰা আহিছে সেইটোই বাইদি বুজাই আছে আমাৰতো বেলেগ ষ্টেট নাই তো আমাৰ কাৰণে বেলেগ ষ্টেট নাই বেলেগ জাগা নাই এইটোই আছে আৰু নাই আৰু ইয়াতে আমি যদি মাইনৰিটি হৈ যায় আমি ক'ত যাম পাছত আপোনাৰ তাত দুখ আছে মই জানো তাত প্ৰব্লেম আছে দুখীয়া মানুহ আছে প্ৰব্লেম হৈ আছে
এতিয়া নহ'লে কোনে ভাল পায় আপুনি ভাল পাব নেকি নিজৰ মানে নিজৰ এইটো ষ্টেট এৰি পেলাই ইয়াত আহি নিজৰ ঘৰত কিন্তু প্ৰব্লেম হৈ আছে না সেইকাৰণে মানুহ আহি আছে কিন্তু চব আহি থাকিলে ইয়াত কি হ'ব? সেই নতুন মানুহ অহাৰ কাৰণে সেইকাৰণে আমি অশান্তি পাই আছো এতিয়া যিসকলে 1951 আগত আহিছে এওঁলোকৰ লগত আমি ভালকে কথা পাতিব নোৱাৰা হৈছো বিহাৰীৰ মাজত জাতিৰ মাজত এটা সংঘাত হোৱাৰ এটা চান্সটো বাঢ়ি আছে সেইকাৰণে আমিও চাম আপোনালোকে চাব লাগিব যিসকল নতুন আহিছে এওঁলোকক আপোনালোকে ৰখাব লাগিব বিহাৰী খেদা নাই বিহাৰী খেদিব বুলি খেদা নাই মিয়া খেদিব বুলি খেদা নাই কিন্তু কৈছে তেওঁলোকে যিটো অবৈধভাৱে বসবাস কৰিছে এইটো অবৈধ মানে কিয় যিটো এটা সংবিধানৰ ক্ৰমে তাত লিখা আছে 1951 চন বা কিবা 71 চন তেনেকৈ লিখা আছে তাৰপিছত অহাখিনি অবৈধ সেই অবৈধখিনিহে ওলাই যাব লাগিব এই ইয়াতে কি হয় তহঁতে এইটো আমাৰ বিহাৰী এইটো আমাৰ মুছলমান এনেকুৱা নিজৰ হেৰি আদৰি নলবি এনেকৈ আদৰিলে আমি তহঁতক চান্স দিব নোৱাৰিম তেতিয়া আমি নতুন মাৰিব যাওঁতে তহঁতৰ গাত লাগি যাব এতিয়া এই মানে পইচা ক'বলৈ ঘূৰাই দিম বুলি আপোনালোকক আহিব নালাগিলে হয় এই পইচা ঘূৰাই দিলে সময় মাজতে কথাই শেষ হৈ গ'ল নাই কথাটো হ'ল এনেকুৱা মাৰপিটটো এনেকুৱাটো এইটোতো নহ'ব এইটো মাৰপিটটো আমি একচেপ্ট নকৰোঁ হা তাৰ সন্মুখত কিমান বাৰ ডেট দিছে মই ঘূৰাই দিম 2 বছৰ পৰাই জেং খালি